নমস্কাৰ, ৰূপম দাস আছামিজ ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এতিয়া উপস্থিত আছোঁ ডিব্ৰুগড় আপোনাৰ দেৱানবাৰীত। এই দেৱানবাৰীৰ আপোনাৰ এজন ব্যক্তিয়ে যি আপোনাৰ কাঠফুলা খেতি কৰিছে, অৰ্থাৎ আপোনাৰ যি মাছৰুম খেতি কৰিছে, সেই খেতি আমি আপোনালোকক এবাৰ দেখুৱাই যাম বুলি ভাবিলোঁ। আৰু আমি এতিয়া যি আপোনাৰ মাছৰুম খেতি কৰিছে এই ডিব্ৰুগড় দেৱানবাৰীৰ যি এজন আপোনাৰ ব্যক্তি, এই আপোনাৰ মাছৰুম খেতি কৰি আপোনাৰ যি সফলতা হৈছে তাৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো বনাইছোঁ। আমি দাদাৰ মুখেৰে সুধিম যে কাঠফুলা খেতিটো কেনেকৈ মনলৈ আহিলে, কিমান লাভ, কি আৰু কেনেকৈ কৰে, সকলো আপোনালোকক কৈ যাম। আপোনাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া চাওক, আমি এতিয়া আপোনাৰ যি আপোনাৰ কাঠফুলা খেতিৰ বিষয়ে চাওক। এয়া চাওক, আপোনাৰ যি আপোনাৰ কাঠফুলা খেতি কৰিছে আৰু আপোনাৰ কাঠফুলা খেতিত যি আপোনাৰ পানী দিয়া দৃশ্যাংশ আপোনাক দেখাইছোঁ। এয়া চাওক, আপোনাৰ দাদা যদি আপোনাৰ কেনেকৈ কামলৈ যোৱাই, কামলৈ যোৱাৰ পাছতে আপোনাৰ দাদা চাওক এই নৌবোৰে যি আপোনাৰ ইয়াৰ কাঠফুলা যি আপোনাৰ সপ্তাহত যি আপোনাৰ পানী দিয়া যিটো নিয়ম, চাওক এতিয়া আপোনাৰ চাওক এই কিদৰে নৌবোৰে চব পানী দিছে চাওক স্প্ৰে যোগেদি। এতিয়া নৌবো আপুনি আমাক কি ক'ব কওকচোন, এতিয়া কাঠফুলা খেতি কৰি আপুনি কেনেকুৱা পাইছে? ভালেই পাইছোঁ। আগে খেৰখিনি অলপ 4 আঙুল এটা খেৰখিনি দিয়া হ'ল নহয়, দি কিনে ৰাউণ্ডকৈ গুটিটো দিয়া হৈছে। গোটেই ৰাউণ্ড দিয়া হৈছে, আকৌ খেৰ জাপি আকৌ ৰাউণ্ডকৈ গুটি এইখিনি 3 ভাগ দিয়া হৈছে নহয়। ৰাউণ্ড 3 ভাগ দিলে এই ওপৰখিনি এনেই ছটিয়াই দিব লাগে, ছটিয়াই আকৌ জাপি বান্ধি দিব লাগে। একেবাৰে সম্পূৰ্ণ ওপৰলৈ ছটিয়াই পিনে খেৰটো লাগে বান্ধি পায় ন? বান্ধিব পাৰি। তাৰপিছত আকৌ নবন্ধা আগত হেঁচি লৈ কিনে যে ফুটা এই কেইবাটা 10টামান ফুটা কৰিব লাগে, কৰি বান্ধি দিব লাগে। আপোনাৰ গুটিটো এইটোৱে নব মানে এতিয়া যে এই পেকেটটোৰ পৰা মানে 4 ভাগ কৰি পাব ন? 4 ভাগ মানে এই এটা পেকেটে আপোনাৰ এটা পেকেট টোপোলা ওলাব, জানো 8 ভাগ হ'ব। এটা 8 ভাগ হ'ব ন? এইটো মানে 8 ভাগ কৰি পিনে মানে আপোনাৰ এটাত 4 ভাগ এটাত 4 ভাগ বনাব লাগিব। টোটেল আপোনাৰ 8 ভাগ হ'ব নব? 4 ভাগ লাষ্ট কৰিছে বাৰু, একো নাই। আমি দাদাক সকলো কথা সুধি যাম। এই নব আপোনাৰ দায়িত্ব এটাই, আপোনাৰ কাঠফুলা খেতিত যি এটা পানী দিয়া নিয়ম, সেই পানী দিয়া নিয়মখিনি আপোনাৰ সদায় আপোনাৰ অতি নিষ্ঠাৰে পালন কৰিছে। কাৰণ যিটো মানে দাদা যদি বেলেগ অন্য কাম থাকে, সেই অন্য কাম থাকিলেও যাতে নব যাতে সকলোখিনি যাতে কাম কৰিব পাৰে, সেইকাৰণে এই নবই পানী দিয়া ভিডিঅ' দৃশ্যাংশ আপোনালোকক দেখালোঁ। আমি এতিয়া দাদাৰ মুখে সুধিম আপোনাৰ এই কাঠফুলা খেতিৰ ওপৰত আমি আপোনাক দেখক কি ক'ব যে আপুনি এই কাঠফুলা খেতিটো যেতিয়া কৰিম বুলি ভাবিলে আপোনাৰ কেনেকৈ মনত আহিলে যে এই কাঠফুলা খেতিটো কৰিম? হয়, মোৰ মনতে এজন ভাবি আছিলোঁ মই কিবা এটা বিজনেছ কৰিম বুলি। হয়, মই এজন মানুহ সুধিলোঁ, এনেকৈ তুমি কোৱা এনেই আছে, কাঠফুলা খেতিটো কৰিলে বহুত প্ৰফিট হৈ যাওঁ। হয়, কম পইচাত মানে বেছি লাভ, মানে কম পইচা আপোনাৰ বেছি লাভ হয় ন? হয়। মানে এই কাঠফুলা খেতি আপোনাৰ এই যিটো কাঠফুলা যে গুটিটো মই দেখি আছোঁ, বিভিন্ন ইউটিউব চেনেলত দেখি আছোঁ যে কাঠফুলা আপোনাৰ গুটিটো আপুনি ক'ৰ পৰা আনে? এইটো মোৰ গুটি আহে কোচবিহাৰৰ পৰা। কোচবিহাৰৰ পৰা আহে? কোচবিহাৰৰ পৰা এজন মৰাণৰ পৰা মোৰ লগৰ পৰা মই কণ্টেক্ট কৰি মই গুটিটো লওঁ। হয়, আৰু আপোনাৰ আপুনি যিটো কণ্টেক্ট কৰে, আপুনি যিটো কোচবিহাৰৰ পৰা গুটিটো আনিলে, সেই গুটিটো অনাৰ পিছত আপোনাৰ এইটো ঘৰতে কেনেকৈ প্ৰস্তুত কৰে? আপুনি ঘৰতে প্ৰস্তুত কৰে নেকি? ঘৰতে আমি খেৰটো কাটোঁ ধুনীয়াকৈ, টুকুৰা টুকুৰিকৈ 2 ইঞ্চি 3 ইঞ্চিমানকৈ কাটি তাৰপৰা আমি পানীত তিয়াই থওঁ, চূণ পানী দি। তাৰপৰা পলিথিনত সুমিয়াবলৈ আমি আৰম্ভ কৰোঁ। সেয়া চাওক, আপোনাৰ প্ৰথমতে যিটো খেৰটো কাটি ল'ব লাগিব। আপোনাৰ খেৰটো কাটি আপোনাৰ টুকুৰা টুকুৰি খেৰটো কাটি আপোনাৰ সিজাব লাগিব আৰু চূণ 5-10 মিনিটমান বইল কৰিব লাগিব। 5-10 মিনিট আপোনাৰ খেৰটো আপোনাৰ বইল কৰিব লাগিব। যেতিয়া আপোনাৰ খেৰত হয়তো বিভিন্ন ধৰণৰ আপোনাৰ বীজাণু থাকে, সেই বীজাণুসমূহ নাশ কৰিবৰ কাৰণে আপোনাৰ খেৰটো বইল কৰিব লাগিব। বইল কৰাৰ কি আপোনাৰ চূণ পানী মাৰিব লাগে নেকি? চূণ পানী নালাগে, খেৰ তিয়াওঁতে লাগিব। খেৰ তিয়াওঁতে ন? খেৰটো যেতিয়া প্ৰথম মানে নিসিজোৱাৰ আগত লাগিব নেকি? নিসিজোৱাৰ আগত তিয়াই থ'ব লাগিব। খেৰটো আপোনাৰ যেতিয়া নিসিজোৱাৰ আগত আপোনাৰ চূণ পানী অলপ মাৰি ল'ব লাগিব। চূণ পানী মৰাৰ পিছত আপোনাৰ খেৰটো সিজাব লাগিব। খেৰটো সিজাই আপোনাক 5-10 মিনিট ঠাণ্ডা কৰি ল'ব লাগিব। তাৰপিছত ঠাণ্ডা কৰাৰ পিছত আপুনি কি কৰিব লাগিব? তাৰপৰা আমি পেকেট এটা, মই এইবোৰ 5 কেজি ওজনৰ পেকেট। হয়, চাওক আপুনি দেখিছে 5 কেজি ওজনৰ আপোনাৰ পেকেট দেখিছে? এইটো কয় চিলিণ্ডাৰ বুলি কয়। হয়, এইটো কি বুলি কয় আপোনাৰ? চিলিণ্ডাৰ বুলি কয়। এইটো চিলিণ্ডাৰ। এইটো কেনেকৈ প্ৰস্তুত কৰে? মানে বস্তুটো ভৰাই আপুনি খেৰটো ভৰালে, আৰু ইয়াৰ যিটো বীজটো কেনেকৈ ভৰাই? মানে বীজটো আমি মানে 4 ইঞ্চি ওপৰত খেৰ জাপি পিনে তাৰ বীজটো গোলকৈ দিয়া হয়। হয়, মানে এই আপোনালোকৰ চাওক যিটো চিলিণ্ডাৰ দেখিছে, মানে এই খেৰটো আপোনাৰ যেতিয়া সম্পূৰ্ণ সিজোৱা কাম শেষ হোৱাৰ পিছত আপোনাৰ চাইন্স গেপ দিব লাগে। গেপত গুটিটো আপোনাক কেনেকৈ দিয়ে? আপোনাৰ গুটি এটা দিয়ে নে চাউলকৈ ৰাউণ্ড দিয়ে? মানে এটা ৰাউণ্ড, মানে 4 ইঞ্চি আপুনি খেৰ দিলে, আপোনাৰ আকৌ ইয়াৰ কাঠফুলা গুটি দিলে, আকৌ 4 ইঞ্চি আপুনি খেৰ দিলে, আকৌ কাঠফুলা গুটি দিলে ন? চাওক, আপোনালোকৰ এই ভিডিঅ' দৃশ্যাংশ দেখালোঁ দাদাৰ মুখে। যদি চাওক, যদি দাদা কোনোবা যদি ইচ্ছুক ব্যক্তি যদি এই কাঠফুলা খেতিটো কৰিব বিচাৰে, এতিয়া আপুনি কি ক'ব ৰাইজক? হয়, যদি কোনোবা কওঁ বুলি ভাবে, যিখিনি পাওঁ সহায় কৰিম। হয়, যদি ময়ো নতুনকৈ কৰিব লৈছোঁ, মই যিখিনি পাৰোঁ কৰিম। চাওক দাদা, এই আপোনাৰ যি ডিব্ৰুগড় আপোনাৰ দেৱানবাৰীত যি আপোনাৰ মাছৰুম খেতি অৰ্থাৎ কাঠফুলা খেতি, এই দাদা নতুনকৈ এখন ফাৰ্ম আপোনাৰ আৰম্ভ কৰিছে। আৰু যদি আপোনালোকে যদি এই ফাৰ্মৰ পৰা যদি আপোনালোকে উন্নতি হ'ব বা বিচাৰিছে,
আমি দাদাক কণ্টেক্ট নম্বৰ আমি দি থওঁ, আপুনি ডেছক্ৰিপশ্যনত আপুনি সেই দাদাক কণ্টেক্ট নম্বৰ লৈ আপুনি দাদাক ফোন কৰিব পাৰিব। এই আমাৰ লগতে বা মোৰ লগৰে হয় আপোনাৰ চামু দাস, আমি এইজনকো লগ কৰিব মই এইজনৰ নম্বৰ দি থ'ম বাৰু। চামু দাস তুমি কি ক'বা কোৱা? মইনো কি ক'ম আৰু এইবিলাক আৰু কৰিছে আৰু কষ্টৰ ফল সদায় মিঠা জানেই। মিঠা হয়। এই যি আপোনাৰ কাঠফুলা খেতি কৰা যিটো দাদা তোমাৰ কি হয়? মই ৰাইজক এবাৰ কৰিলে ভাল পাওঁ। মোৰ দাদাই হৈছে বাৰু। দাদা হৈছে হয়। এইটো মানে এই মনত ভাবিছিলে যে হয় এনেকুৱা এটা মুঠতে বিজনেছ কৰিম বুলি, যিটো ফলাফল তেতিয়া সক্ষম হৈছে। হয় হয়। লগতে এতিয়া 15 দিন মানে ঢাকি থোৱাৰ পিছত বস্তুটো এনেকৈ যিটো ধৰণে আপোনালোকে দেখিছে বস্তুটো হয় দেখা ফলত এনেকৈ ফুলপাত মেলাৰ পিছত এটা যেতিয়া ডাঙৰ হৈ যায় ফুলপাত ডাঙৰ ফলত মানে চিঙাৰ পিছত মুঠতে বজাৰত গৈ বিক্ৰী কৰে। বিক্ৰী কৰাৰ ফলত আৰু মুঠতে যিখিনি উন্নতি পইচা আৰু মূলধন পায় আৰু লাভৱানো হৈছে লাহে লাহে। হয় হয়। আৰু এনেকৈ কৰি গ'লে আৰু লাভৱান সকলোখিনি হ'বগৈ। ইতিমধ্যে আপোনাৰ যি নবে আপোনাক পানী দিব লাগে। এই দাদা এনেই এতিয়া আপুনি কিমান দিনৰ মূৰে এই আপোনাৰ পানীখিনি দিব লাগে ইয়াত? এইটো আপোনাৰ দিনত 2 দিন 2বাৰ 3বাৰ পানী মাৰিব লাগে। মানে দিনটো 2বাৰ 3বাৰ পানী মাৰিব লাগে ন? পানী মাৰিব লাগে। এই আপোনাৰ কাঠফুলা যেতিয়া আপোনাৰ বস্তুটো সম্পূৰ্ণ পেকিং কৰাৰ পিছত আপুনি কিমান দিনৰ মূৰত এই ফুলটো আহিবলৈ আৰম্ভ কৰে? এইটো আপোনাৰ 24-25 দিন লাগে। হয় চাওক আপোনাৰ চাওক এই দেখিছে চাওক যি আপোনাৰ চাওক কাঠফুলা ফুল চাওক কি সুন্দৰ ফুল দেখিছে। এই ফুলটো আপোনাৰ যেতিয়া আপোনাৰ আৰম্ভ কৰা বুলি আপোনাৰ 24-25 দিনৰ ভিতৰত এই ফুলটো বিক্ৰী কৰিব পৰা হয়। এই যি আপোনাৰ কাঠফুলা যি আপোনাৰ খেতিটো এই আপোনাৰ এই ফুলটো আপোনাৰ বজাৰ মূল্যৰ দাম কিমান ক'ব নেকি ৰাইজক? এইটো আমাৰ গাঁৱৰ জেগাত এতিয়া 200 টকা হৈছে। হয় চাওক এতিয়া আমাৰ এই দাদা যি ডিব্ৰুগড় দেৱানবাৰী যি আপোনাৰ অৱস্থিত যি আপোনাৰ এই খেতিটো কৰিছে এই এতিয়া আপোনাৰ গাঁৱৰ মূল্য 200 টকা। যদি আপুনি বজাৰত যায় হয়তো আপোনাৰ 300 পৰা 350 টকা আপোনাৰ প্ৰাইচ পাব পাৰে ন? চাওক আপোনালোকৰ এই যি ভিডিঅ' সম্পূৰ্ণ দৃশ্যাংশ দেখালোঁ। আৰু যদি আপোনালোকে ইচ্ছুক কৰে মই দাদাক কণ্টেক্ট নম্বৰ দি থওঁ আপোনাৰ ডেছক্ৰিপশ্যনত, আপোনালোকে নিশ্চয় কণ্টেক্ট কৰিব পাৰিব। ইয়াত চাওক নবে চাওক কিদৰে পানী দি আছে, মানে দিনটো 2বাৰ বা 3বাৰ নব পানী দিয়া নব ৰাতিপুৱা বা গধূলি এবাৰ। এইটো স্প্ৰে কৰা মেচিনটো কিমান দাম লৈছিলে? এইটো 500 টকা। চাওক যদি আপোনালোকে যদি এই কাঠফুলা যদি খেতি কৰিব বিচাৰিছে এনেকৈ আপুনি স্প্ৰে মেচিন এটা আপুনি আনিব পাৰিব। এই চাওক এতিয়া পানী দি পেলাই আপোনাৰ বেছি সুবিধা হয়। আৰু আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে লাভ হ'ব বুলি ভাবিলোঁ আৰু অৱশেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু দাদাই আমাক ইমানখিনি সময় দিয়াৰ বাবে দাদাক আমি দাদাক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ আপোনালোকে ভিডিঅ' চাই থকাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই যদি আপোনালোকে অকণমান সহায় পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। এয়া চাওক আপোনাৰ সকলো ভিডিঅ' আপোনাৰ দৃশ্যাংশ দেখালোঁ। ইয়াৰ পিছত আমাৰ চামুদাই কিবা এটা ক'ব ৰাইজক। মই মানে ৰাইজক এইটোৱে ক'ব বিচাৰোঁ, মানে দাদা আহিছে মানে যোৰহাটৰ হয় মানে হয় ইমান দূৰৰ পৰা আহিছে আমাৰ এই বস্তুখিনি দেখুৱাবৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ। লগতে দাদাই যি ভৱিষ্যত আশা কৰিছে সকলোখিনি সিদ্ধি হওক। আৰু ৰাইজলৈ এটা অনুৰোধ কৰিছোঁ যে দাদা চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট সকলোৱে শ্বেয়াৰ যাতে কৰে আৰু ভৱিষ্যতে মানে শুভকামনা অনুৰোধ জনোৱা হ'ল। এওঁ কৈছিলে যে এই যি কাঠফুলা খেতিৰ বিষয়ে এওঁ যোগাযোগ কৰাই দিছিলে, সেইকাৰণে এওঁলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল।